নমস্কাৰ মই বৰ্তমান উপস্থিত আছো বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ বৰপথাৰ স্থিত চিন্ময় শইকীয়াৰ বাসগৃহত আপোনালোকক সৰ্বপ্ৰথমে আমি চিনাকি কৰাই দিব বিচাৰিছো আৰু আমাৰ বিহপুৰীয়া মিৰৰ ইউটিউব আৰু বিহপুৰীয়া পেজলৈ তোমাক স্বাগতম জনাইছো তুমি এবাৰ নিট নেশনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ অল ইণ্ডিয়া প্ৰি মেডিকেল এন্ট্ৰেন্সত তুমি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে সেইবাবে সৰ্বপ্ৰথমে তোমালৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু বহুত বহুত শুভেচ্ছা তোমালৈ যাতে তুমি ভৱিষ্যতে আমাৰ এই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰা এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিছো তুমি তোমাৰ এই যে আজি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছা এই শিক্ষাৰ্থীৰ সফলতাৰ আঁৰত তুমি প্ৰথমতে কাক অনুপ্ৰেৰণাৰ উৎস বুলি ক'ব খোজা মই প্ৰথমে মোৰ দুইখন স্কুলৰ কথাই ক'ব বিচাৰিছোঁ মই যিহেতু মোৰ প্ৰথম ভলেণ্ট একাডেমীত পঢ়িছোঁ ক্লাছ 10লৈকে আৰু লগতে মোৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ সকলোৱে মোক মোৰ ভলেণ্ট একাডেমীত মোৰ CMD ছাৰ টুটুমণি ফুকন ছাৰ তেওঁ মোক বহুত সহায় কৰিছে মোৰ একেবাৰে প্ৰথম আৰম্ভণিৰ পৰাই এতিয়ালৈকে মটিভেট কৰা তেওঁৰ পৰা মই বহুত কথা শিকিছোঁ আৰু ভৱিষ্যতলৈ শিকি যাম ভলেণ্ট একাডেমী যিহেতু মানুহৰ ফাউণ্ডেশ্যনটোৱে মেইন সেইকাৰণে মই মোৰ ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ ভলেণ্ট একাডেমীত মই মোৰ বেছটো ষ্ট্ৰং হৈ গৈছে তাতে মই সকলো শিক্ষাগুৰু তাত প্ৰধান শিক্ষয়িত্ৰী ৰুলি হাজৰিকা মেডাম তেওঁ আৰু মই সকলো শিক্ষাগুৰু মোৰ প্ৰথম বেছটো ষ্ট্ৰং কৰাৰ কাৰণে ধন্যবাদ তাৰপিছত মই মোৰ নিজৰ 11-12 মই ইয়াতে চেণ্ট জেভিয়াৰ্ছ হায়াৰ ছেকেণ্ডেৰী স্কুল হাৰমতিত মই শিক্ষা গ্ৰহণ কৰিলোঁ তাত মই ফাদাৰ টায়াৰ প্ৰিন্সিপাল ফাদাৰ তেওঁ মোক বহু ক্ষেত্ৰত ছাপোৰ্ট কৰিলে আৰু তেওঁৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগতে তাত মোৰ সকলো শিক্ষাগুৰু তেওঁলোকে মোক সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰি গৈছে আৰু তেওঁলোকৰ সহায়ৰ বাবে মই চিৰকৃতজ্ঞ আৰু তাতে মই হাৰমতিতে মই মোৰ শিক্ষাগুৰু পূৰ্ণ কুমাৰ ছাৰ তেওঁকো ধন্যবাদ দিব বিচাৰিছোঁ এই দুবছৰ তেওঁৰ গাইডেঞ্চতে এনেকুৱা এটা পৰীক্ষাত মই সফলতা অৰ্জন কৰিব পাৰিলোঁ হয় আমি তোমাৰ পৰা ইতিমধ্যে গম পাইছোঁ যে তুমি যিখিনি আমাৰ আজি তুমি অনুপ্ৰেৰণাৰ উৎস হিচাপে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে জীৱনত সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ এই প্ৰথম গুৰুত্বতা লাভ কৰে তাৰোপৰি তুমি ক'ব বিচাৰিছা যে তোমাৰ দুইখন বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু এই ক্ষেত্ৰত এই যি সফলতাৰ আঁৰত তুমি সাধাৰণতে মেট্ৰিক পৰীক্ষাটো অৰ্থাৎ ক্লাছ 10 এক্সামতো তুমি শিক্ষাৰ্থীৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিলা আৰু তোমাৰ সেই মেট্ৰিক পৰ্যায় বা উচ্চতৰ মাধ্যমিকত তোমাৰ ফলাফল কেনেকুৱা আছিল আমাৰ দৰ্শকসকলক এই তথ্য জনাবচোন মই দুয়োটা মই CBSEতে পঢ়িছিলোঁ মোৰ ক্লাছ 10ত মোৰ পাৰ্চেণ্টেজ আছিল 95% আৰু ক্লাছ 12ৰ পাৰ্চেণ্টেজ আছিল 96.4 হয় আজি তুমি যি নিট কোৱালিফাইড হৈছা এই ক্ষেত্ৰত তুমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলা মই মেইন গুৰুত্ব দিছিলোঁ যাতে মোৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাওক সেইকাৰণে মই যিহেতু 12ৰ বৰ্ডৰ কাৰণেও প্ৰিপেৰেশ্যন কৰিবলগীয়া হৈছিল সেইকাৰণে মই প্ৰথম NCERT কমপ্লিট কৰিছিলোঁ আৰু তাৰ বাবে মই এইটো কথা গুৰুত্ব দিছিলোঁ যে য'ৰ পৰাই নপঢ়োঁ মোৰ কনচেপ্টটো যাতে পূৰা ক্লিয়াৰ হৈ যাওক আৰু মোক মা দেউতাই সেইটোৱে কৈছিলে সেইকাৰণে মই কোনো দূৰত যোৱা নাছিলোঁ ওচৰতে পঢ়িছিলোঁ মোৰ মা দেউতাই সকলো ক্ষেত্ৰত গাইডেঞ্চ দিব পাৰিছিলে আৰু মই সেই NCERTত গুৰুত্ব দিছিলোঁ তাৰপিছত যেতিয়া মই হঠাৎ বৰ্ড কেঞ্চেল হ'ল তাৰপিছত মই অকণমান এক্সাম অৰিয়েণ্টেড হৈ এই নিটৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ নিটৰ বাবে প্ৰিপেৰেশ্যন কৰোঁতে তেতিয়া পুৰণা যিবোৰ আগৰ ইয়েৰৰ পেপাৰ সেইবোৰ অকণমান কুৱেশ্যন কৰিলোঁ আৰু লগতে টিচাৰৰ নোটছ সেই সকলোৰ পৰা মই কনচেপ্ট ক্লিয়াৰ কৰি কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ হয় তোমাৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে তুমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছা আমাৰ যিসমূহ নেক্সট জেনেৰেশ্যনৰ ষ্টুডেণ্ট আছে যিসমূহে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে বা JEEৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক এই তথ্য তুমি কিবা ক'ব বিচাৰা নেকি এনেকুৱা কম্পিটিটিভ এক্সাম কৰোঁতে প্ৰথম কথা বহুত বেছি এসোপা কিতাপ পঢ়াতকৈ যিটো আমাৰ মনত তাৰ ধাৰণা হৈ যায় যে বহুত কিতাপ পঢ়িব লাগে তাৰ সলনি এখন কিতাপকৈ যদি আমি বেছি ভালদৰে পঢ়োঁ তেতিয়া বেছি লাভ হয় বুলি মই ভাবোঁ আৰু সকলোৱে যাতে NCERTখন ভালদৰে পঢ়ক কাৰণ সেইখনৰ পৰাই মেইন গোটেই কনচেপ্টখিনি অহা হয় আৰু লগতে
কুৱেশ্যন প্ৰেক্টিছো কৰিব লাগে আৰু বেছি প্ৰেছাৰ ল'ব নালাগে নিজৰ নিজকে হেল্ডি কৰি ৰাখিব লাগে আৰু লগতে নিজৰ শ্লিপ চাইকেলটো সমানে মেইনটেইন কৰি যাব লাগে যাতে টোপনি ক্ষতি কৰি পঢ়িব নালাগে এটা নিৰ্দিষ্ট এটা ৰুটিনত ভালদৰে নিজৰ সময় যি দিনত বা ৰাতি নিজৰ সময় উপযোগী হিচাপে লৈ পঢ়িব লাগে হয় তোমাৰ পৰা আমি বহুতো তথ্য ইতিমধ্যে লাভ কৰিছোঁ আৰু আমাৰ যিসমূহ আমাৰ বিপ্ৰিয়া মিৰৰ ইউটিউব পেজৰ যিসমূহ আমাৰ দৰ্শক আছে সকলোকে জনাওঁ যে এনেধৰণে প্ৰিপেৰেশ্যন কৰিলে সাধাৰণতে আপোনালোকৰো যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই সকলো উত্তীৰ্ণ হোৱাৰ চান্স থাকে আৰু তুমি এই ক্ষেত্ৰত এই নিটৰ যি প্ৰিপেৰেশ্যন কৰি আছে এই ক্ষেত্ৰত তুমি কোনোবা কোচিং চেণ্টাৰ যিহেতু আমাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আমি দেখা পাওঁ যে অসমৰ বাহিৰত গৈ কোচিঙৰ ব্যৱস্থা কৰে পঢ়াৰ কাৰণে এই ক্ষেত্ৰত তুমি কিবা তেনেকুৱা ধৰণৰ বাহিৰত গৈ কোচিং কৰিছিলা নেকি নাই মই কোনো কোচিং লোৱা নাছিলোঁ এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে আৰু উইদাউট কোচিং মই মোৰ শিক্ষাগুৰুসকলৰ পৰা এক্সট্ৰা নলেজ পাইছিলোঁ আইডিয়া পাইছিলোঁ বহুত যে কেনেধৰণে এনেকুৱা এক্সাম হয় আৰু বহুত মই ইণ্টাৰনেটৰ সহায় লৈ চ'ৰ্চ লৈছিলোঁ কিন্তু কোচিঙত মই জইন কৰা নাছিলোঁ তুমি যি তোমালোকৰ মাৰ্ক থাকে 720 ভিতৰত তুমি কিমান কেৰি কৰিব পাৰিছিলা মই 575 যথেষ্টখিনি আমি আমাৰ দৰ্শকসকলক কৈছোঁ যে যথেষ্ট নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে যিহেতু তেওঁ কেৱল নিজৰ ঘৰৰ ভিতৰতেই এই দুবছৰীয়া কোভিড সংক্ৰমণৰ সময়ত ঘৰৰ ভিতৰতে থাকি অধ্যয়ন কৰিছিল আৰু তেওঁ যি চেণ্ট জেভিয়াৰ্ছ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ হাৰমতিস্থিত তাত তেওঁ অধ্যয়ন কৰি আছিল আৰু এই দুবছৰ তোমাৰ এই কোভিড সংক্ৰমণৰ সময়ত পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিল নেকি নাই আচলতে মই এই যিটো আমাৰ লকডাউনৰ যিটো সমস্যা আছিলে মই সেইটো মোৰ নিজৰ পঢ়াৰ বাবে উপযোগী হিচাপে ল'ব বিচাৰিলোঁ মই যিহেতু ঘৰতে আছিলোঁ ঘৰত কোনো মানুহ অহাৰো একো কথা নাছিলে আমি দূৰত যাবলগীয়া হোৱা নাছিলে আৰু যিহেতু স্কুলো বন্ধ হৈ আছিলে মই ঘৰতে নিজে পঢ়ি পেলাই কিমান কথা শিকিব পাৰিছোঁ সেইটোত গুৰুত্ব দিছিলোঁ আৰু সেইকাৰণে সেই প্ৰব্লেম কোভিডৰ হয় বহুত ডাঙৰ প্ৰব্লেমেই হৈছিলে কিন্তু সেই প্ৰব্লেমটো কি ধৰণে আমি পজিটিভলি ইউজ কৰিব পাৰোঁ মই সেই কথাটোত গুৰুত্ব দি নিজৰ পঢ়া সময়মতে মেইনটেইন কৰি হয় আৰু লগতে আমি এইখিনিতে জনাব বিচাৰিছোঁ যে তোমাৰ পিতৃ অৰ্থাৎ শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু হয় পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত জামিনী শইকীয়াদেৱ আৰু আমি ছাৰৰ ওচৰতেই সাধাৰণতে হাইস্কুলীয়া জীৱনৰ যিখিনি শিকিবলগীয়া কথা আছিল সেইখিনি শিকিছিলোঁ আৰু তোমাৰ দেউতাই সেইকণ সময়ত সাধাৰণতে যেতিয়া টিচিং কৰে সেই টিচিঙৰ যথেষ্টখিনি টেকনিকটো বেলেগ ধৰণৰ আছিল দেউতাৰ আৰু এইখিনি মই দৰ্শকসকলক এইকাৰণেই জনাইছোঁ যে যেতিয়া এটা ঘৰুৱা পৰিৱেশ যেতিয়া পায় তেতিয়াহে একোজন আমাৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যত জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা পায় সেইকাৰণে মই ক'ব বিচাৰিছোঁ যি টিচিং টেকনিক ইউজ কৰিছিল সেইটো সাধাৰণতে মই এতিয়া কৈ দিছোঁ আৰু এনেকুৱা ধৰণৰ আছিলে ধৰা সেই আমাৰ যিটো অঞ্চল হয় সেইটো পিছপৰা এটা গাঁৱলীয়া অঞ্চল গতিকে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ বাতৰি কাকত বা টেলিভিশ্যনৰ দেখিবলৈ পোৱা নাছিলে গতিকে তোমাৰ দেউতাই আমাক যেতিয়া ক্লাছ কৰিছিল ছ'চিয়েল আৰু ইংলিছৰ ক্লাছ কৰিছিল সেই সময়ত তেনেকুৱা ধৰণৰ কিছুমান বাহ্যিক ইনফৰ্মেশ্যনবোৰ আমাক আগতীয়াকৈ দি লৈছিলে আৰু লগতে ইমান সুন্দৰকৈ মানে সাধুৰ ভিত্তিত আমাক পঢ়াইছিলে যিখিনিৰ জৰিয়তে আমিও আজি ইনস্পায়াৰ্ড হৈ আজিও শিক্ষকতা বৃত্তিৰ লগত নিজকে জড়িত কৰিবলৈ সক্ষম হৈছোঁ গতিকে আমাৰ বিপ্ৰিয়া মিৰৰ ইউটিউব পেজ আৰু ইউটিউব চেনেলটোক আমি সমূহ দৰ্শকক জনাব বিচাৰিছোঁ যে আমি এই ক্ষেত্ৰত এই সময়তে আমি শ্ৰদ্ধাৰ ছাৰকো অৰ্থাৎ তোমাৰ দেউতাকক আমি এই ক্ষেত্ৰত যথেষ্টখিনি শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ এই বৃহত্তৰ অঞ্চলৰ পৰা তুমি আজি প্ৰথম বুলি ক'লেও ভুল নহ'ব আমাৰ এই কেইবাখনো গাঁৱৰ ভিতৰত নিট কমপ্লিট কৰা প্ৰথমগৰাকী ছাত্ৰী গতিকে আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আশা কৰোঁ ভৱিষ্যতে তুমি যিকোনো ধৰণৰ য'ত মনৰ ইচ্ছা আছে তেনেকুৱা ধৰণৰ মেডিকেল কলেজত তুমি পঢ়াৰ সুবিধা গ্ৰহণ কৰা আৰু ভৱিষ্যতে এই আমাৰ বৃহত্তৰ অঞ্চলটোৰ কাৰণে যাতে তুমি কিবা এটা কৰি থৈ যাব পাৰা সেয়া আশা কৰিছোঁ আৰু তুমি কিবা ক'বা নেকি আমাৰ অঞ্চলবাসীৰ কাৰণে ভৱিষ্যত মই এইটোৱে ক'ব বিচাৰোঁ আপোনালোকৰ সকলোৰে আশীৰ্বাদতে মই মোৰ এই স্থানত পাইছোঁহি আৰু এয়া মাত্ৰ আৰম্ভণিহে সকলোৱে আশীৰ্বাদ কৰি যাব যাতে আগলৈ আগুৱাই এই অঞ্চলটোৰ গোটেই অসমবাসী সকলোলৈকে মই এজন ভাল ডক্তৰ হিচাপে নিজৰ অৱদান আগবঢ়াব বিচাৰোঁ কাৰণ মানুহক সহায় কৰা মানুহৰ বাবে কিবা কাম কৰিবলৈকে এইটোত আগবাঢ়িছোঁ আৰু য'তেই নপঢ়োঁ এই স্থানলৈকে ঘূৰি অহা মোৰ মা দেউতাই সদায় সেইটোৱে কয় যে য'তেই নপঢ়া
তুমি ইয়াৰে তোমাৰ এয়া তোমাৰ শিপা তুমি ইয়ালৈকে ঘূৰি আহিব লাগিব সেইকাৰণে মই এইটোৱে ক'ব বিচাৰোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে মই আৰু আগুৱাই গৈ এই অঞ্চলটোৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰোঁ আৰু মোৰ পিছৰ যিখিনি জুনিয়ৰ তেওঁলোকক ক'ব বিচাৰোঁ যে সকলোৱে যাতে কষ্ট কৰা আৰু এনেকুৱা অঞ্চলটোলৈ ভাল খবৰ লৈ আনে হয় তোমাক আমাৰ ধন্যবাদ